আজি শ্ৰীমতী আৰু মই ওলাই আহিলো আমাৰ ইয়াতে থকা মহামণি মন্দিৰলৈ বুলি। মূৰৰ চুলি গৰম কৰি দিব পৰা গৰমৰ সোৱাদ লৈ আমি আহি পালো মন্দিৰত। ধুনীয়াকৈ ভৰি হাত ধুই লৈ মন্দিৰৰ ভিতৰলৈ সোমাই গলো। চাকি-গুছি জ্বলাই আমাৰ দুয়োটাৰ লগতে সকলোৰে বাবে আশীৰ্বাদ বিচাৰিলো। ঘৰৰ পৰা একো খাই অহা নাছিলো, প্ৰসাদ আৰু টেকেলি পিঠা খাইহে কোনো মতে ৰক্ষা পৰিল। তাৰে পিছত আমি আহিলো ফটো উঠিব আৰু যিহে গৰম পৰিছে আৰু সেইকাৰণে ভাবিলো যে অৰুণাচলত গৈ অৰুণাচলত ধুনীয়াকৈ ঠাণ্ডা হাৱা খাই আহো আৰু এইখন বজাৰত অৰুণাচল পাহাৰীয়া লোকেল শাক চবজি পোৱা যায়। ধুনীয়া ধুনীয়া চাহ বাগিচাৰ ভিউ লৈ আমি আহি পালো ফাইনেলি অৰুণাচলৰ পাহাৰ। এনে লাগি আছিলে যে বাইকখন পুৰা 90 স্পীডত দবাই চিধা টাৱাং গুচি যাওঁ নেকি আৰু ইয়াতে আহি কোনো মতে ৰক্ষা পৰিল। বুকৰ মাজত শিল বান্ধি আমি পাহাৰৰ তলেৰে আমি এঠাইলৈ যাব ওলালো। এইফালে আহিলে মানে হাতীৰ লগতে বহুতো বনৰীয়া জন্তু লগ পাই সেইকাৰণে ভয় লাগে আৰু আমি আহি পালো ফেমাছ প্লেচ ভৈৰৱকুণ্ডলৈ। আৰু এখন ইয়াতে নতুনকৈ দলং বনাইছে আৰু এফালে হৈছে ভূটান আৰু এফালে অৰুণাচল আৰু এফালে অসম। কি ধুনীয়া সংমিশ্ৰণ।